ক্ৰাং ওম হ্ৰিং হ্ৰিং ক্লুং ক্ৰাং ওম হ্ৰিং হ্ৰিং ক্লুং ক্ৰাং হে চেতন দেৱ মোক দৰ্শন দিয়া হে চেতন দেৱ মোক দৰ্শন দিয়া তোমাৰ ভক্তই তোমাক মাতিছে তুমি দৰ্শন দিয়া হে যাদুকৰ কোৱা কিয় তুমি মোক স্মৰণ কৰিছিলা হে চেতন দেৱ মোক কিবা এটা উপায় দিয়া কেৱল বৰ্তমান মোৰ হাতত থকা মায়া আৰু যাদুকৰী শক্তিৰে পৃথিৱীত মই কাল ধৰ্ম প্ৰচাৰ কৰাত সফল হ'ব পৰা নাই ৰবা মই তোমাৰ ফাইলটো চাই লওঁ এইয়া কি তোমাৰ দেখোন সাৰ্ভিস একেবাৰেই বেয়া এই মাহত মাত্ৰ 5% সে তোমাৰ গ্ৰাফ দেখোন উঠকচাৰি তললৈহে গৈছে এনেদৰে থাকিলেতো তোমাৰ লাইসেন্স কেনচেল কৰিব লাগিব নাই নাই হে চেতন দেৱ মোৰ লাইসেন্স কেনচেল নকৰিব প্লিজ 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 তাতকৈ মোক কিবা এটা উপায় দিয়ক তাৰ পিছত চাব মই মানুহক কেনেকৈ কাল ধৰ্ম ল'বলৈ প্ৰস্তুত কৰোঁ তেতিয়া দেখিব মোৰ গ্ৰাফ একেবাৰে ওপৰলৈ উঠি যাব এটা উপায় নথকা নহয় এটা কাম কৰিবা অসম দেশৰ দক্ষিণে নৈপৰীয়া নামেৰে এখন অতি সৰু গাঁও আছে সেই গাঁৱতে বহু পুৰণি শিৱ মন্দিৰ এটাত আছে তিনিশিলা সোণৰ বেলপাত যদিহে তুমি সেই বেলপাত তিনিশিলা আনি মোক পূজা দিব পাৰা তেন্তে তোমাৰ সকলোবোৰ প্ৰব্লেম হৈ যাব ৱাও বঢ়িয়া এতিয়া মাথো অসমৰ সেই গাঁওখনৰ পৰা সোণৰ বেলপাত তিনিশিলা আনিলেই হ'ল এইটোতো আৰু কিবা কাম হ'লনে ন' প্ৰব্লেম এতিয়া আৰু মোৰ কোনো প্ৰব্লেমেই নাথাকিব মই যাওঁ বুজিছ সময়ত গাড়ীখন ধৰিব নোৱাৰিলে দেৰিয়ে হ'ব আজি নতুন ঠিকাদাৰটোৰ লগত প্ৰথম কাম নহয় শুনিছোঁ মানুহটো বোলে বৰ একাচেকা আগৰজনৰ লগত কিবা কথা নিমিলাতহে মোক ৰাখিছে ঘৰত নিমখেই নাই বুজিছেনে আপুনি কামৰ পৰা ঘূৰি আহোঁতে নিমখ কেইটকিমানৰ লৈ আহিব পাহৰিলে কিন্তু ৰাতিৰ সাজত দিবলৈ নিমখেই নহ'ব হ'ব দে মই আহোঁতে লৈ আহিম পিতাই লগত মৌ তিনি আনিলে যাম দেই তই গাড়ীত উঠা চাম বহুত দিন দেখাই নাই নহয় নকলেতো নিম বুলি নিনিয়ে হ'ব বাৰু বৈ পিছে আমাৰ এই তিতিজনী ক'তো চাউল খাহিয়া খা চাউল খা যা তই এইকেইটা চাউল খাই কি পাবি তোক পাছত দিম দেই খাবলৈ এইকেইটা ইহঁতিয়ে খা তিতি কুকুৰাকেইটাক চাউল দি তোৰ হ'লনে হ'ল আই সেই যে উমনি দিয়া কুকুৰাজনীৰ পোৱালি ওলাইছেনে নাই চাইছিলি নেকি নাই চোৱা আই কুকুৰা পোৱালি আজি ওলাব নেকি আজি মানে হয়তো ওলাবও পাৰে মন কৰি থাকিবি দেই আই মই মন কৰি থাকিম এতিয়াই চাইছো ৰ হ'ব ক'ত গৈছিলি তই ৰাতিপুৱা জান পিতাই মোক সোনকালে নগৰৰ পৰা ফুৰাই নিম বুলি কৈছে তাত বোলে মোক আৰু তিতিক পুতলাও কিনি দিব বৈ এতিয়া ঘৰলৈ যাওঁ আজিহে পুৰণা মন্দিৰটোৰ ফালে ফুৰি যাওঁ ব'ল বহুত দিন হ'ল সেইফালে নোযোৱা মই যাম মই হাউতকে গৈ লৈ আহিম মোৰ কাৰণে সেইটো একেবাৰে উজু কাম 10 মিনিটে নালাগে গতিকে মই যাম 10 মিনিট ইমান দেৰি মোৰ 1 মিনিটে নালাগে এই যাম এই আহিম মুঠতে মই যাম নহয় মই যাম এই কি হৈছে তহঁতৰ ঘটং মটং কিহৰ কাজিয়া কৰিছ মালিক
মই কৈছো গাঁৱৰ পৰা বেলপাত আনিবলৈ মই যাম নাই নাই মালিক ই নোৱাৰিব মই বঢ়িয়াকে পাৰিম গতিকে মই যাম নহয় মই যাম মই যাম এই বুৰ্বক তহঁতে এটা গলে আনটো এনেও যাব লাগিব তহঁত দুটাৰ বডি এটাই নহয় জানো এইটো আকৌ মোৰ গাত লাগিয়ে থাকে নহয় তইহে লাগি থাক তই ঐ চুপ মনে মনে থাক নহলে দুইটাকে মই গোবৰুৱা বনাই দিম এই কামটো মোৰ কাৰুৱেই কৰি আনি দিব পাৰিব কাৰু 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 মানে তই বিশ্বাস নকৰিলেও কথাটো একেবাৰে সঁচাও বোপাই তোৰ সমান বয়সত মোকো যেতিয়া আগৰজন পূজাৰীয়ে বাটৰ পৰা মাতি আনি এনেদৰে কথাবোৰ কৈছিলে মোৰো তেতিয়া সেই পূজাৰীটোৱে কিবা আবুল তাবুল বলকিছিল যেনহে লাগিছিল কিন্তু পিতাহঁতৰ মুখত দেখোন আজিলৈকে এনেকুৱা কোনো কথা শুনাই নাই নুশুনিবিতো কেনেকৈনো শুনিবি আনবোৰে এইটো কথা জানিলেহে তোক ক'ব পাৰিব আজি তই যি শুনিছ ইয়াক তই জীৱনত এবাৰহে কাৰোবাক ক'ব পাৰিবি তাকো যাক তই তোৰ পাছত মন্দিৰৰ সুৰক্ষাৰ দায়িত্ব দিবি মানে পূজাৰী বাটো আপুনিনো কিনো কথাটো কৈছে মই একো বুজি পোৱা নাই ভালকে বুজাই কওকচোন নহলে মই যাওঁ আয়ে বিচাৰিব নেযাবি বোপাই নেযাবি বুঢ়াই কিনো কওঁ ভাল কৰি মন দি শুন মই তোক সকলো কথা প্ৰথমৰ পৰাই বুজাই কৈছো যা কাৰু যা সেই গাঁৱৰ পৰা সোণৰ বেলপাত 3 খিলা লৈ আনগৈ এতিয়া আৰু সেই বেলপাত 3 খিলা মোৰ হাতলৈ আহিলেই মোৰ লাইফটো নো প্ৰব্লেম হৈ যাব ৱাও মানে বোপাই অতীতত এবাৰ মহাদেৱে ঐশ্বৰিক শক্তি থকা 3 খিলা সোণৰ বেলপাত মানৱ জাতিক উপহাৰ দিছিল কিন্তু সময়ত সেই বেলপাত 3 খিলাক লৈ মানুহবোৰৰ মাজত কঢ়াজোৰা লাগিবলৈ ধৰিলে মহাদেৱে বিশেষ এজনক সেই বেলপাতৰ সুৰক্ষাৰ দায়িত্ব দিছিল তেতিয়াৰ পৰাই একোজনকৈ ব্যক্তিয়ে আনে নজনাকৈ সেই বেলপাত 3 খিলাক সুৰক্ষা দি আহিছে মই আজি সেই দায়িত্বই তোক দিবলৈ ওলাইছো বোপাই কাৰণ যোৱা ৰাতি সপোনত দেখা দি মহাদেৱে মোক সেই আদেশকে কৰিছে কিন্তু মই সৰু ল'ৰাহে সোণৰ বেলপাতৰ ৰক্ষা মই কেনেকৈ কিনো কিন্তু চিন্তুখন কৰি আছ মোকো তোৰ সমান বয়সতে আগৰ পূজাৰীয়ে সেই দায়িত্ব দিছিলে মুঠতে ভগৱানে তোক সেই দায়িত্বটো দিছে তই গাত পাতি ল কিন্তু মইতো পূজাৰী হ'ব নিবিচাৰো নালাগে তই এতিয়াই পূজাৰী হ'ব নালাগে নহয় চাওঁ এই ত্ৰিশূলপাত ৰাখি থ যেতিয়াই সোণৰ বেলপাত খিলালৈ কিবা বিপদ আহিব তেতিয়াই এই ত্ৰিশূলে প্ৰয়োজনীয় বস্তুটো তোক প্ৰদান কৰিব বাৰু পূজাৰী বাটো আপোনাৰ কথা মই মানি লৈছো মই আজিৰ পৰা কোনেও নজনাকৈ দৈবিক শক্তি থকা সোণৰ বেলপাতৰ ৰখীয়া কিন্তু সেই বেলপাত 3 খিলা নক'ত বোপাই মই তোক সেই দিব্য বেলপাত 3 খিলাৰ দৰ্শন কৰাই দি তোৰ সকলো চিন্তা দূৰ কৰাই দিছো কুকুৰা পোৱালি ওলালে আই চাহিচোন এফালে কুকুৰা পোৱালি ওলাইছে টি 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 আহ 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 টি 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 আহ 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 ক'ত আছাও এটাকৈ ওলাইছে বাৰু তই ওচৰলৈ নাযাবি দেই মাকে খুটিব মাকে মোক কিয় খুটিব আই কেলে তই পোৱালিবোৰ কিবা কৰ বুলি আকৌ কিন্তু মইতো পোৱালিটোক মৰমহে কৰিম দুখ নোপোৱাও নহয় আই সেইটোতো তইহে জান কুকুৰা পোৱালিটোৰ মাকজনীয়ে আকৌ নেজানে নহয় সেইকাৰণে তই ওচৰলৈ নাযাবি আৰু এই কাউৰী চাউৰী আহি পোৱালিবোৰ নিব পাৰে তই চাই থাকিবি দেই কাউৰী দেখিলে খেদিবি দেই আই টি 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 আহ 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 বোপাই তই নিজ চকুৰে চাই ল
মই তোক মিছা মতা বুলি ভাবিছিলি নহয়। বাপৰে আপুনি মানে সঁচাকেই কৈছে কথাবোৰ পূজাৰী বুঢ়াটো। আৰু এতিয়াৰ পৰা ইয়াৰ সুৰক্ষাৰ দায়িত্ব তোৰ। তই ইয়াৰ কথা কাকো কেতিয়াও নকবি আৰু যেতিয়াই প্ৰয়োজন হয় এই দুষ্টৰ হাতৰ পৰা ইয়াক ৰক্ষা কৰিবি। তই চিন্তা নকৰিবি, এই ত্ৰিশূল পাতে তোক সদায় সহায় কৰিব। পূজাৰী বুঢ়াটো মই আপোনাক কথা দিছো, ইয়াৰ কথা মই কাকো নকওঁ। ভগৱানে বিচাৰে যেতিয়া মই ইয়াক সদায় বেয়া হাতৰ পৰা ৰক্ষা কৰিম। বাৰু বোপাই তই এতিয়া যা, তোৰ আনবোৰ কাম কৰগৈ। যেতিয়াই প্ৰয়োজন হ'ব তই জনাই নজনাই ভগৱানে তোৰ হতুৱাই কামটো কৰাই ল'ব। বৈ ভ ঘৰলৈ যাওঁ, ইয়াত বহুত দেৰিয়ে হ'ল। ঐ কিঞ্চু, ইয়াত কি কৰিছ? টিংকু, নাই একো নাই কৰা, এই ঘৰলৈ গৈ আছো। তইনো পিছে ক'ৰ পৰা আহিলি? ঘৰৰ গাইজনী এৰাল দি আহিলো। ঐ নৈ পাৰৰ চাপৰিত পনিয়ল খাওঁগে নি? বৈ যাওঁ, মই অকলে যাবলৈ মন কৰা নাই। এতিয়া নাযাওঁ, পাছত যাম দে। বাৰু তেতিয়াহ'লে তই থাক, মই ধনকে লগ ধৰোঁগৈ। যা। ঐ মোলৈ কেইটামান জেপতি আনিবলৈ নেপাহৰিবি আকৌ দেই। বাৰু নিজৰ পেট ভৰাই খাই থাকি গ'লে আনিম দে। আহ। ককাইদেউ তই দেখাই নাই নহয়। চাহি আহ, আমাৰ কুকুৰা পোৱালি ওলালে নহয়। আছা বাহ, মৰম লগাও পোৱালি কেইটা ওলালে? 5টাহে ওলাইছে আৰু বহুত আছে ওলাবলৈ। মায়ে কাউৰী আহিলে খেদি দিবলৈ কৈছে, তই খেদি দিবিচোন দেই ককাইদেউ। ককাইদেউ সেয়া কাউৰী আহিছে, আছো না খেদি দিবি। চু যা এইটো দেখিছানে? এইটো সঁচাকৈ কিবা আনিবলৈ আহিছে। ককাইদেউ এইটো খেদি দে না। এতিয়া যদি মোৰ হাতত কেতিয়াবা এখন থাকিলহেঁতেন নহয়, মই ঠাইতে ইয়াক এখিকনি ভালকে দিলোহেঁতেন। ৱাহ, এয়া কি? কাউৰী তই এতিয়া এখিকনি পাবি। তহঁতৰ হাঁহিবলৈ কি হৈছে হয়নে ঘটং মটং? আৰু তোকনো বাৰু যেহে কোনোবাই এই অৱস্থা কৰিব লাগেনে? সোণৰ বেলপাত আনিবলৈ পঠিয়ালো, বেলপাতটো নাহিলেই আনকি নিজৰ পাছফালৰ পাখি কেইডালহে হৈ আহিলি। মন্দিৰ গৈ নেপাওঁতেই এই ঘটনা হ'ল। তাৰ মানে তই মন্দিৰ দেখাই নেপালিগৈ? কুকুৰা পোৱালিৰ মাত শুনি লোভ লগাত মানুহ ঘৰৰ গছত পৰিছিলি। গছত পৰি কা কৰোঁতেই তোক হঠাতে সৰু ল'ৰা এটাই কেটেপা মাৰি এই গতি কৰিলে। তই মোৰ একেবাৰে প্ৰেষ্টিজ নাইকিয়া কৰিলি দেই কাৰু। এটা সাধাৰণ কাউৰীৰ দৰে কাৰোবাৰ কেটেপাৰ গুটি খাই ঘূৰি আহিবলৈ তোৰ লাজ নালাগিল? মালিক এইবাৰ মোক যাবলৈ দিয়ক। মই আপোনাক নিৰাশ নকৰোঁ মালিক। যা ঘটং মটং যা, সেই সোণৰ বেলপাত তিনিখিলা তহঁতি দুটাই মোক আনি দেহি যা। মই যাম, আহিম মালিক। হয় মালিক, মই আপোনাক 5 মিনিটত আনি দিছোঁ সোণৰ সেই বেলপাত তিনিখিলা। কি হ'ল? হাঁহিবলৈ কি হৈছে তোৰ? নাই মানে এনেই। কি? এই পাত যাদু কৰি ত্ৰিশূল দেখা নাছিলি জানো? হঠাতে কেনেকৈ কেটেপাখন হৈ গৈছিলে। হয় আকৌ। তই পিছে এই কথা কাকো নকবি দেই। নকওঁ।
ককাইদেউ তই ত্ৰিশূল পাতনো ক'ত পালি এই কথা মই তোক ক'ব নোৱাৰিম এই কথা মই কাকোৱে ক'ব নোৱাৰো ক'লে বৰ বিপদ হ'ব পিছে তইনো এই পাত ক'ত লুকুৱাই থবি জানো তাকে ভাবি আছো বাহিৰত ক'ৰবাত থ'লে কোনোবাই পাই লৈ যাব পাৰে আকৌ ঘৰৰ ভিতৰত থ'লে আই পিতাই দেখিলে ক'ত পালি কোনে দিলে কিয় আনিছ কি কৰিবি এটা প্ৰশ্ন কৰিব তিতি অ তিতি ক'ত আছ এইপিনে আছোন গৈছো ৰচোন দে ককাইদেউ আই মোক কিয় মাতিছে মই গৈ আহোঁ কিঞ্চু বোপা মই তোক অথনি এটা কথা ক'বলৈ পাহৰিয়ে গ'লো নহয় হে পূজাৰী বুঢ়াটো আপুনিয়ে মোক কি দিলে মই এতিয়া ত্ৰিশূল পাত লুকুৱাবলৈকে ঠাই পোৱা নাই বোপা মই তোক অথনি এই কথাটোৱে ক'বলৈ পাহৰি গ'লো মানে কিনো মানে এই ত্ৰিশূল পাতৰ মন্ত্ৰটো তোক মই নিশিকালোৱেই নহয় ত্ৰিশূল পাতৰ কাৰণে তই কবি অগৰং বগৰং গিলি গিলি এই মন্ত্ৰ ফাঁকি মাতি দিলেই ত্ৰিশূল পাত তোৰ হাতৰ পৰা নিজে নিজে নাইকিয়া হৈ যাব আকৌ এবাৰ অগৰং বগৰং গিলি গিলি বুলি মাতিলেই এই ত্ৰিশূল পাত আকৌ তৎক্ষণাত তোৰ হাতলৈ গুচি আহিব বাহ বৰ ভাল এইটো হলাটো বৰ ভাল চাওঁ এবাৰ মই নিজে মাতি চাওঁ অগৰং বগৰং গিলি গিলিছো পূজাৰী বুঢ়াটো আপুনি দেখোন মিছা কথা কৈছে ত্ৰিশূলডালটো মোৰ হাততে আছে কতা নাইকিয়া হোৱাই নাই দেখোন কৰাটো মন্ত্ৰটো মই তোক কি বুলি শিকাইছিলো ভালদৰে শুনি লোৱা নাই কিয় মন্ত্ৰটো হৈছে অগৰং বগৰং গিলি গিলি অগৰং বগৰং গিলি গিলিছো নহয় কিহৰ আকৌ ভালদৰে ক অগৰং বগৰং গিলি গিলি অগৰং বগৰং গিলি গিলি বা ত্ৰিশূল পাত দেখোন নাইকিয়া হৈ গ'ল আকৌ কওঁনে পূজাৰী বুঢ়াটো আকৌ এবাৰ কওঁনে বোপাই এতিয়াৰ পৰা এইষাৰ মন্ত্ৰকে তই জীৱনত মাতি থাকিব লাগিব গতিকে মতাৰ অভ্যাসটো আৰম্ভ কৰিয়েই দে অগৰং বগৰং গিলি গিলি 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 এইটোৱেই শিৱ মন্দিৰটো তাৰ মানে আৰু কেইখোজমান গ'লেই মই পাম সোণৰ বেলপাত কেখিলা সেই কেখিলা নিদিলেই মালিকে আজি মোক বৰ ভাল পাব পুৰস্কাৰ দিব বাহ এইখিনিলৈকে মইহে আহিছো গতিকে বেলপাত কেখিলা মইহে পাম বুজিলি মই আহিছো মই পাম নাই দেই মই আহিছো মই পাম মই নহয় মই বাৰু দেখা যাওক বৈচোন আগতে কোনে ল'ব পাৰে তাকে চাওঁ বৈ দেখা যাওক কোনে আগতে ল'ব পাৰে দৈবিক শক্তি থকা সেই শিৱ মন্দিৰটোত সোমোৱা ইমান সহজ হোৱা হ'লে ইমান বছৰে সেই বেলপাত কেইখিলা মোৰ হাততেই থাকিলেহেঁতেন দেখোন তাৰ মানে হে চেতান দেৱ সেই বেলপাত তিনিখিলা নিজৰ হাতৰ মুঠিলে অনা একো উপায় নাই নেকি আছে হে যাদুকৰ আছে এটা উপায় নথকা নহয় সেই বেলপাত কেইখিলাৰ এজন ৰখীয়া আছে সেই ৰখীয়াৰ হাততেই আছে এডাল দিব্য ত্ৰিশূল আৰু সেই ত্ৰিশূল পাত যেনে তেনে কৰি নিজৰ হাতলৈ আনিব পাৰিলে তোমালোকৰ দৰে পাপীবোৰো সেই মন্দিৰত সোমাব পাৰিবা আৰু সোমাব পাৰিলেই বেলপাত কেইখিলা আনিব পাৰিম আৰু বেলপাত কেইখিলা আনিব পাৰিলেই মই আপোনাক পূজা দি মই মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰিম হে চেতান দেৱ কিন্তু
হে চেতানদেৱ সেই ৰখীয়াটো কোন আৰু ক'ত থাকে মই কেনেকৈ তাক চিনি পাম নাই হে যাদুকৰ নাই সেই বেলপাতৰ ৰখীয়া কোন আজিলৈকে কোনেও নাজানে তুমি তাক নিজেই বিচাৰি উলিয়াব লাগিব হে বেলপাতৰ ৰখীয়া তই বেছিদিন মোৰ পৰা লুকাই থাকিব নোৱাৰ তোক আকাশ পাতাল এক কৰি হ'লেও মই বিচাৰি উলিয়াম তাক মই বিচাৰি বিচাৰি নাপালো এই ধনটো যে ক'ত থাকেগে নহয় ঘৰতো ক'ব নোৱাৰে বুজিছনে তোক আকৌ সুধোতে নাহো বুলি কোৱা হ'লে মোৰ পনিয়ল খোৱাৰ লোভ মুখতে থাকিলেহেঁতেন আমিবোৰে কালি পৰহি গৈ পৰালে বাকী ল'ৰাবোৰে পনিয়ল খাই টকলাই কৰিবগে জান হ'ব বৈ এতিয়াও আমি দুইটা যাম খুব পাৰিম খুব খাম আৰু জেপত ভৰাই ভৰাই ঘৰলৈও লৈ আহিম